নমস্কাৰ আসাম এক্সাম কেয়াৰ চেনেলৰ পৰা স্বাগতম জনাইছো 2024 বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ আজি মই মোস্ট ইম্পৰ্টেন্ট কমন কোশ্চেন দেখাই দি আছো এইখিনি কমন কোশ্চেন চালে যথেষ্ট বেছি পলম নকৰি ভিডিঅটো আৰম্ভ কৰো এই ভিডিঅটোৰ আগত দুটা ভিডিঅ দিয়া হৈছিল পদ্মাংশৰ এটা ভিডিঅ দিয়া আছিল আৰু গদ্যাংশৰ এটা ভিডিঅ দিয়া আছিল আজি মই পদ্মাংশৰ দুটা পাঠৰ কথা আলোচনা কৰিম আৰু গদ্যাংশৰ দুটা পাঠৰ কথা আলোচনা কৰিম পদ্মাংশৰ দুটা পাঠৰ নাম হৈছে কানাই চাতুৰী আৰু ঝাড়ু ধৰবাই আৰু গদ্যাংশৰ দুটা পাঠ হৈছে বিষাদযোগ প্ৰাচীন ভাৰতীয় শিক্ষা ঠিক আছে আমি ভিডিঅলৈ গুচি যাওঁ কত আহিলো কানাই চাতুৰী পাঠ লৈ আহিলো ঠিক আছে কানাই চাতুৰীৰ শর্ট কোশ্চেন এইটো হ'ব পাৰে শ্রীধর কন্দলি মহাপুরুষ শঙ্করদেৱৰ পৰৱৰ্তী কালত কি আছিল কবি আছিল এটা এক নাম্বাৰৰ কাৰণে আৰু এটা আছে কন্দলিয়ে কানখোৱা আৰু সুনা কীৰ্তন নামৰ দুখন কাব্য ৰচনা কৰিছিল এই দুইটা পঢ়ি থবা ঠিক আছে এই ভাব বিষয়ক অতি চমু প্ৰশ্নৰ উত্তৰখিনি এইবিলাক শর্ট কোশ্চেন মই জানো সকলোৱে পঢ়িছা তাৰ পিছত মই শর্ট কোশ্চেনখিনি লং কোশ্চেনখিনি দেখাই দি আছো 2 নম্বৰ তথাপি তোহাক দেখন্তে ডৰত উৰি যায় মৰজি এইটো 2 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট ঠিক আছে এটা 100% আহিব 3 নম্বৰটো পঢ়িব নালাগে কিন্তু 4 নম্বৰটো পঢ়িবই লাগিব মাকৰ কি গুণৰ কথা কবলৈ শিশু কৃষ্ণ লাজ লাগে বুলি কিয় কৈছিল কথাখিনি নিজৰ ভাষাৰে বুহাইলে লিখা এইটো পঢ়িবা ঠিক আছে তাৰ পিছত তোমাক লং কোশ্চেনৰ কাৰণে আৰু এটা লাগিব 7 নম্বৰটো কৃষ্ণই বিভিন্ন সময়ত কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল এইটো এই পাঠৰ পৰা মই তিনিটা লং কোশ্চেন দেখাই দিলো এই তিনিটা মোস্ট ইম্পৰ্টেন্ট ঠিক আছে এই চাৰিটা পাঠৰ পৰা কিন্তু গ্ৰামাৰ 5 নম্বৰ আছে এই যে 5 নম্বৰ বিপৰীত শব্দ আৰু আধুনিক ৰূপ লিখা এইটো পঢ়িব লাগিব ঠিক আছে এতিয়া মই আহিলো ধৰ ঝাড়ু ধৰবাই ঠিক আছে এইটো অম্বিকাগিৰি ৰায়চৌধুৰী বিহগী কবি বুলি কাক কোৱা হয় অম্বিকাগিৰি ৰায়চৌধুৰী ঠিক আছে এনেকুৱা প্ৰশ্ন সুধিব পাৰে কবিৰ পৰিচয়খিনি পঢ়িব লাগিব কবিৰ পৰিচয়খিনি পঢ়িলে বনাই লিখিব পাৰিব ঠিক আছে আৰু ইয়াৰ পৰা শর্ট কোশ্চেন বনাই দিব পাৰে 1 নম্বৰৰ গোটেইখিনি পঢ়িব লাগিব আৰু লং কোশ্চেন মই কমন কোশ্চেন দেখাই দিও 4 নম্বৰটো 100% আহিব ধৰ ঝাড়ু ধৰবাই কবিতাটিৰ মূলভাৱে 100% 3 মাৰ্ক বা 4 নম্বৰ পাই যাব ঠিক আছে আৰু 5 নম্বৰটা নালাগে তাৰ পিছত এইটো চাব 6 নম্বৰটো ধৰ ঝাড়ু ধৰ ভাই আৰু চাবৰ সময় নাই চাই থাকোতে মুখত কেৱল ভৰিল কাজল চাই আৰু 6 নম্বৰটো অলপ থুলমুল কৰি পঢ়িলে হৈ যাব ঠিক আছে আৰু এই যে বৰ্ধিন্য হোৱাৰ কাৰণ কি এইবিলাক জুৰিয়া শব্দৰ একোটাকৈ বাক্য ৰচনা কৰা এনেকুৱা প্ৰশ্ন আহে ঠিক আছে 1 মাৰ্কৰ কৰি গ্ৰামাৰ 15 নম্বৰ আৰু এই 4টা পাঠৰ 5 নম্বৰ গ্ৰামাৰে 20 নম্বৰ আহি যায় ঠিক আছে ভালদৰে গ্ৰামাৰখিনি পালেতো যথেষ্ট এতিয়া আহিলো বিষাদযোগ কথাগীতাৰ পৰা এই ভট্টদেৱৰ এই কথাখিনিৰ পৰা এই যে মূল ভাৱখিনি নিজৰ পৰিচয় যে আছে এই পৰিচয় থাকি 2 মাৰ্ক প্ৰত্যেক বাৰে আহি যায় ঠিক আছে যেনেকুৱা আহিব অসমীয়া গদ্যৰ জন্মদাতা কোন আছিল ভট্টদেৱ এনেকুৱা প্ৰশ্ন আইতে বহুত আছে এইটো আহিব যেনেকুৱা বিষাদযোগ পাঠটি কৰ পৰা তুলি লোৱা হৈছে কি কথাগীতাৰ পৰা তুলি লোৱা হৈছে ঠিক আছে এতিয়া মই লং কোশ্চেন দেখাই দি আছো লং কোশ্চেনৰ আগত তোমাক চাব লাগিব এটা জনাৰ্দন এইটো 1 মাৰ্কৰ কাৰণে আহিব পাৰে এইটো সবকেইটা চাব নালাগে মই 3টা বা 4টা দেখাই দিম এইটো পঢ়িব লাগিব অগ্ৰগণী অক্ষয়নী দুইটা হল তা আছে জনাৰ্দন এইটো পঢ়িব লাগিব তা আছে কপি ধস এইটো এই 4টা পঢ়িলে হৈ যাব আৰু এটা পঢ়িবা ধানুকি পঢ়িবা বৰ্ণাশ্ৰম পঢ়িবা এই 6টা পঢ়িলে হৈ যাব যথেষ্ট এইবিলাক তো সকলোৰে হৈছে মই জানো লং কোশ্চেন পঢ়িব লাগিব 2 নম্বৰটো পঢ়িব লাগিব 3 নম্বৰটো পঢ়িব লাগিব 4 নম্বৰটো পঢ়িব লাগিব 5 নম্বৰটো ইম্পৰ্টেন্ট কিন্তু 6 নম্বৰটো নালাগে এই 4টা 100% আহিব ঠিক আছে 4টা চাব লাগিব 1 2 নালাগে 3 নম্বৰটো একেবাৰে পঢ়িব লাগিব ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ঠিক আছে এইটো 3 মাৰ্ক বা 2 নম্বৰ পাই যাবা এতিয়া আমি গুছি আহিলো প্ৰাচীন ভাৰতীয় শিক্ষা এইটো পাঠ পঢ়ি বহু ভাল লাগে ঠিক আছে আদিম যুগৰ কথা না 6টা বিশ্ববিদ্যালয়ৰ নাম আছে এই 6টা বিশ্ববিদ্যালয় এটি ইয়াৰ পৰা শর্ট কোশ্চেন দুটা পাই যাব
এইটো 1 মাৰ্কৰ কাৰণে আহিব পানিনি সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ পণ্ডিত এইটোক লেইলে 1 নম্বৰ পাই যাব ঠিক আছে আৰু চাণক্য আহিব পাৰে মৌৰ্য বংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰী এইটো আহিব ঠিক আছে আৰু এটা সুধিব পাৰে চাণক্য আন নামটো কি আছিল বিষ্ণুগুপ্ত বা কৌটিল্য ঠিক আছে এতিয়া মই আহিলো শৰ্ট কোৱেশ্চন বিলাক সকলোৰে হৈছে আৰু লং কোৱেশ্চন কিনে 100% মই কম আহি যাব কৰিব লাগিব 4 মাৰ্কটো 100% কৰিব লাগিব ঠিক আছে 3 নাম্বাৰটো অলপ চাব বনাই লিখিব পাৰিব আৰু 5 নাম্বাৰটো 100% ঠিক আছে এতিয়া আমাৰ লাষ্ট কোৱেশ্চন আছে 7 নাম্বাৰ প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটোৰ পৰা তুমি কি মূল্যৱান কথা শিকিলা এটোতে একেবাৰে সহজ ভালদৰে কৰিবা 100% যদি আমাৰ চেনেলত প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটোত এটা লাইক কৰি দিব আৰু কি ভিডিও লাগে কমেন্ট বক্সত জনাই দিব ঠিক আছে